Hello everyone, পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এটা ভাল লগা কথা শুনিলে বা জানিবলৈ পালে আমাৰ সকলোৰে ভাল লাগে নহয় জানো? এই ভাল লগা বিষয় বা কথাবোৰ আপোনাৰ দৰে বা মোৰ দৰে একোজন মানুহৰ মাজৰ পৰাই সৃষ্টি হৈছে। যিসকল ব্যক্তিয়ে দেশৰ লগতে মানৱ সমাজখনৰ বাবে মানৱীয় অৱদান আগবঢ়াই আহিছে, সেই লোকসকলক আমি মহান ব্যক্তি বুলি কওঁ। এই মহান ব্যক্তিসকল একোজন ধৰ্মগুৰু হ'ব পাৰে বা একোজন উদ্যোগপতিও হ'ব পাৰে। এই মহান ব্যক্তিসকলে কোনো এক বিষয়ৰ ওপৰত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে, যাৰ দ্বাৰা সমাজখনৰ লগতে একোখন দেশৰ বাবেও গৌৰৱৰ বিষয় হৈ পৰে। আমাৰ দেশৰ উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানীতকৈও শ্ৰদ্ধাৰ সন্মানীয় ৰতন টাটাৰ কথা শুনি আহিছোঁ। ৰতন টাটাই আমাৰ দেশলৈ বহুতো অৱদান আগবঢ়াই আহিছে। ইতিমধ্যে ৰতন টাটাই ভাৰতীয় সৈন্য বাহিনীলৈ এক মহান শক্তি প্ৰদান কৰি পুনৰ অভিলেখ স্থাপন কৰিলে। কোনো দুৰ্গম অঞ্চলত যেতিয়া শত্ৰুপক্ষই ভাৰতীয় সৈন্যৰ ওপৰত আক্ৰমণ চলায়, তেতিয়া তৎকালীনভাৱে সেই সৈন্যসকলক ছাপোৰ্ট কৰিবলৈ যোৱাৰ বাবে এক শক্তিশালী বাহনৰ প্ৰয়োজন, যি বাহনে নদী, বিল, পাহাৰ পৰ্যন্ত বগাই যাব পাৰে। ৰতন টাটাই এই শক্তিশালী বাহন নিৰ্মাণ কৰি ভাৰতীয় সৈন্য বাহিনীলৈ এক মহান শক্তিৰ প্ৰদান কৰিলে। ৰতন টাটাৰ এই মহান অৱদানলৈ চেলুট কৰিছোঁ। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ এই দিচাং ব্লগ চেনেলটি ছাবস্ক্ৰাইব কৰিব।